সিন্ধু তাই সবকাল। হয়তো আপুনি কেতিয়াবা তেখেতৰ বিষয়ে পঢ়িছে বা তেখেতৰ নামটো শুনিছে। এনে এগৰাকী মহিয়সী যিয়ে মৃত্যুৰ সময়ত দুখ কষ্ট অপমান অত্যাচাৰ সহি অহাৰ পিছতো বৰ্তমানে হাজাৰ হাজাৰ লোকৰ সাহস পথ প্ৰদৰ্শক আৰু জীয়াই থকাৰ প্ৰেৰণা হৈ পৰিছে। তেখেতে যিখিনি দুখ কষ্ট ভুগি আহিল সেইখিনি আমাৰ বাবে কল্পনাৰো অগোচৰ। এই সিন্ধু তাইৰ জন্ম হৈছিল মহাৰাষ্ট্ৰৰ বাৰ্দা জিলাৰ অতিকৈ এটা দৰিদ্ৰ পৰিয়ালত। আৰু আটাইতকৈ ডাঙৰ কথাটো হৈছে যে সেই সময়ত তেওঁলোকৰ সমাজত ছোৱালী হৈ জন্ম লোৱাটো আছিল এক ডাঙৰ অপৰাধ। সেয়ে হয়তো মাক দেউতাকে তেওঁৰ নাম ৰাখিছিল সিন্ধি। সিন্ধি অৰ্থাৎ ফটা চিটা অথবা পেলনীয়া কাপোৰ। আৰু তেওঁৰ পঢ়াৰ প্ৰতি আগ্ৰহ থকাৰ পিছতো ৪ৰ্থ শ্ৰেণীলৈকে পঢ়াই মাত্ৰ 10 বছৰ বয়সত এজন ৩৫ বছৰীয়া পুৰুষৰ সৈতে বিয়া পাতি দিছিল সিন্ধু তাই। যি বয়সত তেওঁ খেলা ধূলা কৰা, স্কুল যোৱা, মাক দেউতাৰ সৈতে সময় পাৰ কৰাৰ বাবে আছিল, সেই সময়ত তেওঁক এনে এজন পুৰুষ আৰু এনে এখন ঘৰৰ হাতত গতাই দিছিল য'ত কেৱল মাৰ কিল অত্যাচাৰৰ বাদে তেওঁ একো পোৱা নাছিল। এদিন সিন্ধু তাইৰ স্বামীয়ে আনৰ কথাত লাগি তেওঁক খুব মাৰপিট কৰে। তেতিয়া তেওঁ 9 মাহৰ গৰ্ভৱতী। এটা সময়ত মাৰ খাই খাই যেতিয়া তেওঁ বেহুচ হৈ পৰে, তেতিয়া তেওঁ মৰিল বুলি ভাবি অত্যাচাৰী স্বামীয়ে চোঁচৰাই গোহালিলৈ লৈ যায় আৰু গৰুবোৰ খুলি দিয়ে, যাতে মানুহৰ আগত এইটো দেখাব পাৰে যে সিন্ধু তাইৰ মৃত্যু গৰুৱে গছকাৰ বাবেহে হৈছে, নাকি তেওঁ মাৰধৰ কৰাৰ বাবে। जिंदगी खत्म हो गई। यानी बाई को खत्म करने के लिए बहुत अच्छा शस्त्र होता है बेटा। अच्छा होता है वो शब्द है कि कौन सी भी बाई अच्छी हो ना, अगर एखाद्या फड़तूस ने बोला कि ये बच्चल नहीं तो वो खत्म हो जाती है। अरे इसको कोई समाज फिर रिस्पॉन्स नहीं देता बेटा, वो खत्म, उसको खत्म कर बड़ा इल्जाम लगा। हाँ फिर भी जीना है, बाई जी सकते है, आदमी नहीं बेटा। बाई कितनी बड़ी है रे, माँ है वो माँ, मैं माँ थी इसलिए सब सहन करके जिंदगी देखी मैंने और यहाँ तक आ गई। खत्म हो गया मेरा वहाँ संसार। तो आप उस वक्त 9 महीने का बेबी? हाँ मेरे को 9 महीने की थी। সেই ৰাতিয়েই সিন্ধু তাই বেহুচ হৈ থকাৰ অৱস্থাত এটি সন্তান প্ৰসৱ কৰে আৰু আচৰিত ধৰণে তেখেতক সুৰক্ষা দি থাকে এজনী গৰুৱে। গৰুজনী হেম্বেলনিত যেতিয়া সিন্ধু তাই সাৰ পায় আৰু দেখে যে ইতিমধ্যে তেখেতে এটি সন্তান প্ৰসৱ কৰিছে, তেওঁ বহুত ভাগি পৰে। কাৰণ সেই সময়ত নাই কোনোবা আপোন মানুহ তেওঁৰ কাষত আছিল, নাই তেওঁৰ সন্তানৰ নাভিডাল কাটিব পৰাকৈ কিবা সুবিধা তেওঁৰ লগত আছিল। अपन बचाएंगे, आदमी ने तो डाल दिया यहाँ लाके, मगर अपन मरने नहीं देंगे। और वो मेरे को बचा रही थी, सब गया को हकल रही थी और जोर जोर से चिल्ला रही थी मेरे को उठाने के वास्ते। उसके आवाज से मैं शुद्ध में आई, मैंने आँख खोली और मेरे समझ में आया कि अरे मेरे को बेहोश में एक बच्ची हो गई और एक गाय मेरे ऊपर खड़ी होकर मेरे को बोल रही है कि उठो, मरना नहीं, माँ हो ना। फिर मैं खड़ी हो गई, उसका गला पकड़ा, मैं रोई और उसको बोला गया होकर तू मैया बन गई, फिर जिंदगी भर मैं मैया बनूंगी, भूलूंगी नहीं। मैं गया के वचन दिया और मैंने माँ होना शुरू किया बेटा। तब मैंने और एक प्रश्न था कि जो बच्चे मेरे को हो गई थी गया के तबेले में, उसका जन्म नाल कैसे तोड़े? तो मैंने पत्थर से तोड़ा बेटा। বুকুত অযুত সাহস গোটাই সেইগৰাকী নাৰীয়ে তেওঁৰ সদ্যজাত সন্তানটিৰ নাভিডাল এটা শিলগুটিৰে মৰিয়াই মৰিয়াই ছিঙিব লগাত পৰিছিল। मैंने मेरे আচৰিত हाथ से নহয়নে? मेरे बच्चे का नाल तोड़ा, मगर मैं गिन रही थी पत्थर, 1 2 3 4 5 16 दगड़ के बाद, 16 पत्थर मारने के बाद मेरे बच्चे का नाल टूटा और मैंने वो नाल गाड़ दिया। और তেতিয়া তেওঁৰ বয়স মাত্ৰ 20 বছৰ। তাৰ পাছত তেওঁ মাকৰ ঘৰলৈ উভতি যায়, বংশ পৰিয়াল মিতিৰ কুটুম সকলোৰে পৰা সহায় বিচাৰে। কিন্তু দুখৰ কথা এই যে তেওঁক ৰাখিবলৈ বা তেওঁক সহায় কৰিবলৈ সকলোৱে অমান্তি হয়। সেয়ে চাগে তেওঁ শ্মশানখনকে তেওঁ থাকিবৰ বাবে সুৰক্ষিত স্থান হিচাপে বাছি লয়, কিয়নো এদিন তেওঁ শুনিছিল যে শ্মশানলৈ মৃত শৰীৰবোৰকহে লৈ যোৱা হয়, জীয়া মানুহবোৰ শ্মশানলৈ যাবলৈ ভয় কৰে। বহুত নিশা সেই সদ্যজাত শিশুটিক লৈ সিন্ধু তাই শ্মশানত কটাইছে।
তেওঁ জীৱনত এনেকুৱা দিনো পাৰ কৰিছে যিটো দিনত তেওঁ শৱদেহবোৰ জ্বলাই পৰি যোৱা অৱস্থাত ৰুটি সেকি খাইছে। ভাবিলে কিবা গা নোমবোৰ শিয়ৰি উঠে। দিনৰ ভাগত তেওঁ ভজন গাই গাই ভিক্ষা মাগে আৰু ৰাতি হ'লে শ্মশানত কটায়। কিন্তু এই মহিয়সীগৰাকী ডাঙৰ গুণ এই যে তেওঁ ভিক্ষা মাগি পোৱা পইচা অথবা খোৱা বস্তুবোৰ তেওঁ আশে পাশে থকা অন্য ভিক্ষাৰীসকলৰ সৈতে ভগাই লয় বা ভগাই খায়। এই যে তেওঁ ভগাই খোৱা গুণটো, য'ত আন্তৰিকতা পবিত্ৰতা সকলো সন্নিহিত হৈ আছে, সেই চাগে লাহে লাহে ষ্টেচনত থকা অনাথ শিশুবোৰেও তেওঁক নিজৰ মাক বুলিয়ে ভাবিবলৈ ধৰিলে আৰু এটা সময়ত তেওঁ লগ একেবাৰে নেৰা হ'ল। এইখিনিতে এটা কথা উনুকিয়াই থ'লে ভাল হ'ব যে সিন্ধুতাই জীৱনত আত্মহত্যা কৰিবলৈও চেষ্টা কৰিছিলে বহুবাৰ, কিন্তু নকৰিলে। সিন্ধুতাই জীৱনৰ আটাইতকৈ ডাঙৰ সিদ্ধান্তটো হৈছে তেওঁ নিজে জন্ম দিয়া সন্তানটিক এখন আশ্ৰমত গতাই সেই ষ্টেচনত লগ লোৱা শিশুবোৰৰ স্থায়ী মা হৈ পৰে। কাৰণ সেই সময়ত তেওঁ উপলব্ধি কৰিব পাৰিছিল যে যদি নিজৰ জন্ম দিয়া সন্তানক লগত ৰাখে তেন্তে কেতিয়াবা হয়তো তেওঁৰ ভিতৰৰ যি মাতৃত্ববোধ, যি আৱেগ, সেই আৱেগে হয়তো তেওঁৰ আপোন কৰি লোৱা শিশুসকলৰ লগত অন্যায় কৰি পেলাব পাৰে, যি কাম এগৰাকী সাধাৰণ মাতৃৰ বাবে কৰাটো অসম্ভৱ। লাহে লাহে সেই ঠাইৰ স্থানীয় আদিবাসীসকল মিলি সিন্ধুতাইক এটা জুপুৰি সাজি দিয়ে আৰু সেই জুপুৰিৰ পৰা গৈ কেতিয়ানো এখন আশ্ৰমলৈ পৰিৱৰ্তিত হয়, সেই ষ্টেচনত থকা ভিক্ষা মাগি ফুৰোতে তুলি লোৱা এটা দুটা অনাথ শিশুৰ পৰা এতিয়া হাজাৰজনলৈ পৰিৱৰ্তিত হয়, তাৰ সঠিক উত্তৰ তেওঁৰ হাতত নাই। বৰ্তমান সিন্ধুতাই সন্মতি বাল নিকেতন নামৰ এটা সংস্থা চলাই আছে, যিটো বৰ্তমান 1400ৰো অধিক অনাথৰ ঘৰ। সেইখন ঘৰৰ পৰা ডাঙৰ হোৱা বহুতো ল'ৰা ছোৱালী ডক্তৰ, ইঞ্জিনিয়াৰ, প্ৰফেচৰ, নাৰ্ছ, বিজনেছমেন হৈ সমাজত এজন প্ৰতিষ্ঠিত ব্যক্তি হৈ পৰিছে, যি ঘৰৰ পৰা বহুত ছোৱালীক সিন্ধুতাই বিয়া দিছে আৰু বহু ল'ৰালৈ বিয়া কৰাই আনিছে। বৰ্তমানে সিন্ধুতাই কেৱল ভাৰতবৰ্ষৰে নহয়, বিশ্বৰ বাবেও এটা চিনাকি নাম, যাক বহুতো সন্মানেৰে সন্মানিত কৰিছে ভাৰতৰ গণ্যমান্য ব্যক্তিসকল, আনকি ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডক্টৰ APJ আব্দুল কালাম, প্ৰতিভা পাটিল, প্ৰণৱ মুখাৰ্জীকে আদি কৰি বৰ্তমানৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দেও তেখেতক সম্ভাষণ জনাইছে আৰু পুৰস্কৃত কৰিছে। আমি বিচাৰোঁ সিন্ধুতাই সকলোৰে আদৰ্শ হওক, সিন্ধুতাই সকলোৰে প্ৰেৰণা হওক আৰু তেখেত সদায় সুস্থ হৈ থাকক। हमसे न तो खाने की ना पीने की बात कर, मर्दों की तरह दुनिया में जीने की बात कर।